গণেশৰ ৰাজ উৎসৱত আজি আহিলোঁ। সেইদিনা মোক কৈছিলে যে এবাৰ হ'লেও আহিব লাগে, গতিকে মই খুব বিজি চিডিউলৰ মাজতে আজি মিলিলোঁ, সেইকাৰণে আহিলোঁ। ভাল লাগিল, চবকে লগ পালোঁ। যোৱাবাৰো আহিছে, ইয়াৰ আগৰবাৰো আহিছোঁ, কাৰণ সেয়া আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা সদায় আমি মানে পালন কৰি আহি আছে আমাৰ পূৰ্বপুৰুষসকলেও, আৰু এনেকৈ পালন কৰি যাই থাকিব লাগিব। নহ'লে ঈশ্বৰক আমি যদি পাহৰি যাওঁ, আমি পূজা পাঠবিলাক যদি পাহৰি যাওঁ, তেতিয়াতো সঠিক আমাৰ পথবিলাকো আমি লাহে লাহে বিচাৰি নাপাম। গতিকে ঈশ্বৰেহে আমাক সদায় গাইড কৰি থাকে আমাৰ জীৱনটো, গতিকে ইয়াৰ দৰকাৰ। আৰু মই ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক, বহুত কষ্ট কৰি হ'লেও তেওঁলোকে বহুত ধুনীয়াকৈ ৰাইজৰ কাৰণে এই ৰাসমেলাটো ইয়াত ভালদৰে মানে পাতি দিছে। হয়, গড়েশ্বৰত আমি মাজুলীৰ ভাওনা চাম। যোৱাবাৰে কৈছিলোঁ ইলেকশ্যনৰ কাৰণে চবে বিজি হৈ গ'ল, মানে চবে এইবোৰ খবৰ ল'ব নোৱাৰিলে। আকৌ মাজুলীতো ভাওনাৰ সময়ত তেওঁলোকৰ অলপ দিগদাৰ হয়, তেওঁলোকৰ আৰ্টিষ্টবিলাক নিজৰ জেগাতে ব্যস্ত হয়। গতিকে আমি ডিচেম্বৰৰ মানে 10 তাৰিখ মানৰ ভিতৰতে গড়েশ্বৰত কোনটোত তেওঁলোকে ফ্ৰী হয় সেইটো দিনত আমি ভাওনাটো চাম, চবে মিলি পালে। এইকেইদিন এটা চৰ্চিত হৈ আছে, জুবিন ক্ষেত্ৰৰ সমীপতে অসম মন্ত্ৰীসভাৰ এগৰাকী শক্তিশালী মন্ত্ৰীয়ে ট্ৰাইবেল বেল্টৰ মাটি বেদখল কৰা বুলি হেৰি হৈছে। এই সম্পৰ্কে নাই, এইটোতো মানুহ কোনোবাই কিবা এটা মানে ক'বতো পাৰে, কিন্তু কি আছে কি নাই সেইটোতো কি কয় আপোনাৰ তাৰ অফিচে জানিব, তাৰ ব্যক্তিসকল জানিব, আৰু স্বয়ং যাৰ প্ৰতি অভিযোগ হৈছে বা যিসকলে অভিযোগ দিছে তেওঁলোকেহে জানিব। কিন্তু যিয়ে নহওক, মই ভাবোঁ ইয়াৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই মানে সেইটোৰ ক্ষেত্ৰত। আৰু এইটো সময়ত আমি জুবিনৰ লগত মানে কি কয় একেলগে সামৰি বিভিন্ন বিষয়বিলাক লৈ যোৱাটো উচিত নহয় বুলি মই ভাবোঁ। বাকীতো ট্ৰাইবেল বেলেণ্ড ব্লকৰ নিয়ম নীতি আছে, আইন কানুন আছে, সেইমতে ডেফিনেটলি তাত মানে সেইবোৰ চলি থাকিব ভৱিষ্যতত। এইটো মন্ত্ৰী বুলি নহয়, এইটো লৈ ফালে। গতিকে সেইকাৰণে সেই বিষয়ত মই ভাবোঁ আমি বৰ্তমানত জুবিন গাৰ্গ মানে তেখেতৰ মানে কিবাৰ লগত আমি বিভিন্ন বিষয়বিলাক সামৰাটো মই ভাবোঁ ঠিক নহয়। ঠিক আছে।